নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বহুত কমেণ্ট আহিছে যে এছআইৰ প্ৰমোশ্যন কেনেদৰে হয়, এছআইৰ পৰা কি পদলৈ যাব পাৰি, এছআইৰ চেলাৰী কেনেকুৱা। চ' আজি ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকে যদি কনিষ্টবলৰ পৰা এছআই কেনেদৰে হ'ব পাৰে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন লিংক দিয়া আছে, আপোনালোকে চেক আউট কৰিব পাৰিব। চ' আহক বন্ধুসকল আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আইন কানুনক লৈ জানো কাৰ ভয় নালাগে। তাতে আকৌ যদি আমি এছআইৰ কথা কওঁ, এজন ছাব ইন্সপেক্টৰৰ খাকী পোছাক লৈ আমি সকলো পৰিচিত। সঘনাই আপোনালোকে দেখি থকা এছআইৰ মূলত তেওঁলোকৰ কান্ধত দুটা ষ্টাৰ থাকে আৰু AP লিখা থাকে আৰু ৰঙা নীলা ৰঙৰ দুটা ৰিবন থাকে, ঠিক স্কিনত দিয়া ধৰণে। সঘনাই আমি দেখি পোৱা এই এছআইজন আপুনি গ্ৰেজুৱেশ্যনৰ পিছত ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হ'ব পাৰিব, নাইবা আপোনালোকে ASIৰ পৰা অৰ্থাৎ এছিষ্টেণ্ট ছাব ইন্সপেক্টৰৰ পৰা প্ৰমোশ্যন লাভ কৰিও আপোনালোকে ASI পদলৈ যাব পাৰিব। এছআইত ভৰ্তি হোৱাৰ পিছত বা আপোনালোকে ASIৰ পৰা SI লৈ প্ৰমোশ্যন হোৱাৰ পিছত আপোনালোকে মিনিমাম 10 বছৰ আপোনালোকে SI হিচাপে সেৱা প্ৰদান কৰিব লাগিব আৰু তাৰ পিছতহে আপোনালোকৰ প্ৰমোশ্যনৰ কথা আহিব। SIৰ পৰা 10 বছৰৰ পিছত প্ৰমোশ্যন লাভ কৰি আপোনালোকে ইন্সপেক্টৰ হ'ব পাৰিব আৰু ইন্সপেক্টৰৰ কান্ধত এটা ষ্টাৰ থাকে আৰু কোনো ধৰণৰ ৰঙা নীলা ৰিবন নাথাকে। ইন্সপেক্টৰ এজনৰ কান্ধত যিহেতু এটাকৈ ষ্টাৰ থাকে, চ' আপোনালোকে ভাবিব পাৰে যে ASI অৰ্থাৎ এছিষ্টেণ্ট ছাব ইন্সপেক্টৰ আৰু ইন্সপেক্টৰৰ মাজত পাৰ্থক্যনো কি? দুয়োজনৰ কান্ধত দেখোন এটাকৈ ষ্টাৰ থাকে, আকৌ SIৰ কান্ধত দুটাকৈ ষ্টাৰ থাকে, তেনেহ'লে SIজন ইন্সপেক্টৰতকৈ ওপৰত নহয় কিয়? এনেকুৱা ভাৱ অহাটো স্বাভাৱিক কথা বন্ধুসকল। চ' ASI আৰু OCৰ এটাকৈ ষ্টাৰ আছে যদিও এছিষ্টেণ্ট ছাব ইন্সপেক্টৰ বা ছাব ইন্সপেক্টৰৰ কান্ধত ষ্টাৰৰ লগতে ৰঙা আৰু নীলা ৰঙৰ এটাকৈ ৰিবনো আছে। কিন্তু ইন্সপেক্টৰ বা OCৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিবন নাথাকে, অকল ষ্টাৰ থাকে। ত' এইটোৱে মেইন ডিফাৰেঞ্চ ASI আৰু OCৰ মাজত। আমাৰ অসম পুলিচ বা যিকোনো ৰাজ্যৰ পুলিচ বিভাগক দুটা ভাগত ভাগ কৰা হৈছে। ওৱান ইজ নন গেজেটেড অফিচাৰ এণ্ড এনাডাৰ ইজ গেজেটেড অফিচাৰ। চ' ইন্সপেক্টৰ ইজ ছাবঅৰ্ডিনেট গেজেটেড ৰেংক। OC are also class 2 gazetted officer. Generally, officers of the rank of DSP and above are class 1 gazetted officers. So, এতিয়াৰ পৰা যদি আপোনালোকে কোনোবা পুলিচ বিষয়ৰ ৰেংক জানিব বিচাৰে তেনেহ'লে তেওঁলোকৰ কান্ধত চাব, আৰু যদি কান্ধত ষ্টাৰ আছে আৰু লগতে ৰঙা নীলা ৰিবন আছে তেন্তে গম পাব তেওঁ নন গেজেটেড অফিচাৰ, আৰু যদি কান্ধত ষ্টাৰ বা অশোক স্তম্ভ আছে কিন্তু ৰঙা নীলা কোনো ধৰণৰ ৰিবন বা ফিটা নাই তেন্তে গম পাব তেওঁ গেজেটেড অফিচাৰ। আকৌ কিছুমান ৰাজ্যৰ ইন্সপেক্টৰসকলক নন গেজেটেড অফিচাৰ শাৰীত ৰাখিয়ে 3টা ষ্টাৰ লগতে ৰঙা নীলা ৰিবন দি দিয়ে আৰু তেওঁলোকক নন গেজেটেড অফিচাৰ শাৰীতে ৰাখে। চ' বহুতৰে ধাৰণা হৈ যায় যে ইন্সপেক্টৰটো গেজেটেড অফিচাৰ হয় নে নহয়। চ' বন্ধুসকল, অসমত আমাৰ ইন্সপেক্টৰসকল গেজেটেড অফিচাৰ হয়, কিন্তু কিছুমান ৰাজ্যত ইন্সপেক্টৰসকলক নন গেজেটেডৰ শাৰীত ৰখা হৈছে। এতিয়া যিহেতু আমি SIৰ পৰা প্ৰমোশ্যন হৈ ইন্সপেক্টৰ হ'লোঁ, তাৰপিছত আমাৰ পষ্টিং OC পদলৈ হ'ব নেকি? অৰ্থাৎ ইন্সপেক্টৰ মানে OC নেকি? নহয় বন্ধুসকল, OCটো এটা পষ্ট। যেনেকৈ আপোনালোকে যদি টেট পাছ কৰে তেন্তে আপুনি টিচাৰ নহয়, তেনেদৰে ইন্সপেক্টৰ হ'লে OC নহয়। ছাপ'জ এজন ব্যক্তি তেওঁ SIৰ পৰা প্ৰমোশ্যন লাভ কৰি ইন্সপেক্টৰ হৈ গ'ল, তাৰপিছত SIজন ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ আণ্ডাৰৰ পৰা ওলাই DGP অফিচৰ দায়িত্বত আহি যাব। মানে আমি গম পালোঁ যে SIজন ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচৰ আণ্ডাৰত আহে, কিন্তু তেওঁ যেতিয়া ইন্সপেক্টৰ হ'ব তেতিয়া তেওঁ ক্ৰমান্বয়ে DGPৰ দায়িত্বত আহি যাব, অৰ্থাৎ DGP অফিচৰ আণ্ডাৰত তেওঁৰ পষ্টিং হৈ যাব। আৰু যিহেতু ইন্সপেক্টৰসকলৰ পষ্টিং DGP অফিচৰ পৰা হয়, গতিকে DGP অফিচৰ পৰা যি সিদ্ধান্ত ল'ব সেইমতে ইন্সপেক্টৰ এজনৰ পষ্টিং হ'ব। আৰু এই পষ্টিং যিহেতু SIজনৰ কৰ্মদক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব, হয়তো আপোনালোকে এখন আৰক্ষী চকীৰ OC দায়িত্বও দিব পাৰে, বা আপোনালোকক কোৰ্টৰ PI বা চাৰ্কল অফিচৰ CIও বনাব পাৰে। এতিয়া চাব, চাৰ্কল অফিচৰ CI আৰু IC এই দুটা বেলেগ বেলেগ বস্তু হয়। IC কথা মই আপোনালোকক প্ৰিভিয়াছ ভিডিঅ' এটাত কৈছিলোঁ, যদি আপোনালোকে চোৱা নাই আপোনালোকে চাব পাৰিব। IC আৰু CIটো দুটা বেলেগ হয়। ICটো মই আপোনালোকক কৈছিলোঁ যে আউটপোষ্ট বা সৰু থানাত ASI বা SI সকলক OCৰ সলনি IC দায়িত্ব দিয়া হয়, কিন্তু ইন্সপেক্টৰৰ পৰা যোনটো আমাৰ CI হয় তেওঁৰ আণ্ডাৰত 3-4খন আৰক্ষী চকীৰ দায়িত্ব এজন CI আণ্ডাৰত দিয়া হয়, অৰ্থাৎ চাৰ্কল ইন্সপেক্টৰ আণ্ডাৰত দিয়া হয়। গতিকে SIৰ পৰা যেতিয়া আপুনি ইন্সপেক্টৰ হ'ব তেতিয়া আপোনালোকে চাৰ্কলৰ CIও হ'ব পাৰিব, আৰু হয়তো আপোনালোকক পুলিচ ট্ৰেইনিঙৰ LIও দায়িত্ব দিব পাৰে। ইন্সপেক্টৰ হোৱাৰ পিছত আপোনালোকক SP অফিচৰ, DSB ব্ৰাঞ্চৰ IBIৰ দায়িত্ব দিব পাৰে। গতিকে এনেকুৱা বহুত বিভাগ আছে য'ত আপোনালোকক SI এজন ইন্সপেক্টৰ হোৱাৰ পিছত দায়িত্ব দিয়া হয়। আশা কৰোঁ এইখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ হ'ল। মানে আপোনালোকে যেতিয়া ফাৰ্ষ্ট SI হ'ব, SIৰ পৰা 10 বছৰৰ পিছত প্ৰমোশ্যন লাভ কৰি ইন্সপেক্টৰ হ'ব, আৰু ইন্সপেক্টৰৰ পৰা 16 বছৰৰ পিছত প্ৰমোশ্যন লাভ কৰি আপোনালোকে DSP হ'ব পাৰিব, অৰ্থাৎ উপ আৰক্ষী অধীক্ষক, ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ। যিহেতু DSPও গেজেটেড ৰেংক অফিচাৰ আণ্ডাৰত আহে, গতিকে এওঁলোকৰ কান্ধতো 3টা ষ্টাৰ থাকে আৰু APৰ সলনি APS লিখা থাকে। আৰু যদি আপুনি ডাইৰেক্ট DSP হ'ব খোজে তেনেহ'লে আপোনালোকে APSCৰ পৰীক্ষা ক্লিয়াৰ কৰিব লাগিব, আৰু APSC ক্লিয়াৰ কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট DSP হ'ব পাৰিব।
আৰু যদি প্ৰমোশ্যন থ্ৰু যাব খোজে তেতিয়াহ'লে এছআইৰ পৰা ইনস্পেক্টৰৰ পিছত আপোনালোকে DSP হ'ব পাৰিব। যেতিয়া আপুনি ফাৰ্ষ্ট SI হিচাপে জইন কৰিছিলে তেতিয়া আপোনালোকে ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ আণ্ডাৰত আছিলে। তাৰপিছত যেতিয়া আপোনালোকে ইনস্পেক্টৰ হ'ল তেতিয়া আপোনালোকে DGPৰ আণ্ডাৰত আহিল আৰু যেতিয়া আপোনালোকে নিজে DSP হৈ যাব তেতিয়া আপোনালোকে ৰাজ্যৰ গৃহ বিভাগৰ আণ্ডাৰত আহিব, হোম এফেয়াৰ্ছৰ আণ্ডাৰত আহিব। আৰু যিহেতু DSP সকলৰ পোষ্টিং গৃহ বিভাগে দিয়ে গতিকে প্ৰতিটো মহকুমাতে এজন DSP থাকে আৰু এই DSPৰ আণ্ডাৰতে ভাবি লওক আপোনালোকে কনষ্টেবলৰ পৰা আপোনালোকৰ ইনস্পেক্টৰলৈকে এই সকলোবোৰ এই DSP আণ্ডাৰতে থাকে। এই DSP পোষ্টক আকৌ কিছুমান ঠাইত SDPO অৰ্থাৎ সাব ডিভিজন পুলিচ অফিচাৰ বুলিও কোৱা হয়। চ' আপোনালোকে SIৰ পৰা DSP হওঁতে আপোনালোকৰ 16 বছৰ সময় লাগিব, মানে 16 বছৰৰ ভিতৰত আপোনালোকে DSP হৈ যাব পাৰিব। মানে 10 বছৰত আপোনালোকে SIৰ পৰা ইনস্পেক্টৰ হ'ল আৰু ইনস্পেক্টৰৰ পৰা 6 বছৰৰ পিছত আপোনালোকে DSP হ'ব পাৰিব। আৰু SI সকলে 26 বছৰৰ পিছত অৰ্থাৎ DSPৰ পৰা 10 বছৰৰ পিছত ASP অৰ্থাৎ এডিশ্যনেল ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচলৈকে প্ৰমোশ্যন লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে ASP হৈ যায় তেতিয়া আপোনালোকৰ কান্ধত কোনো ষ্টাৰ নাথাকে বা কোনো ৰঙা নীলা ৰিবন নাথাকে, ষ্টাৰৰ সলনি থাকিব আপোনালোকৰ কান্ধত অশোক স্তম্ভ আৰু APৰ সলনি থাকিব APS বা IPS। যদি আপুনি UPSCৰ পৰা যদি আপোনালোকে ASP হয় তেতিয়াহ'লে আপোনালোকৰ IPS লিখা থাকিব আৰু যদি আপোনালোকে APSCৰ পৰা যদি আপোনালোকে ASP হয় বা আপোনালোকে SIৰ পৰা প্ৰমোশ্যন লাভ কৰি ASP হয় তেতিয়াহ'লে আপোনালোকৰ APS লিখা থাকিব। আৰু এওঁলোকৰ পষ্টিঙক গৃহ বিভাগে দিয়ে। এওঁলোকৰ মূলতঃ পষ্টিংসমূহ SP অফিচ বা যদি বেটেলিয়ন হয় তেতিয়াহ'লে হেড ব্ৰাঞ্চতো এওঁলোকৰ পষ্টিং হোৱা দেখা গৈছে। মুঠৰ ওপৰত আপুনি যদি ডাইৰেক্ট SI পদত নিযুক্তি লাভ কৰে তেন্তে আপুনি আপোনাৰ জীৱনকালত 3টা প্ৰমোশ্যন লাভ কৰিব। প্ৰথম প্ৰমোশ্যন 10 বছৰৰ পিছত ইনস্পেক্টৰলৈ হ'ব আৰু ইনস্পেক্টৰ পদত 6 পৰা 7 বছৰ সেৱা প্ৰদান কৰাৰ পিছত আপোনালোকৰ প্ৰমোশ্যন DSP অৰ্থাৎ ডেপুটি ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচলৈ প্ৰমোশ্যন হ'ব। আৰু এনেকৈ DSP পদতো আপোনালোকে 10 বছৰ সেৱা প্ৰদান কৰাৰ পিছত আপোনালোকৰ প্ৰমোশ্যন এডিশ্যনেল ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচলৈ হৈ যাব। কিন্তু যদি আপোনালোকে ASIৰ পৰা প্ৰমোশ্যন লাভ কৰি SI হয় তেন্তে আপোনালোকে হয়তো ASP পদলৈ নাযাবও পাৰে, তাৰ আগতে আপোনালোকৰ ৰিটায়াৰমেণ্ট হৈ যাব পাৰে, কাৰণ আপোনালোকে ASI পদৰ পৰা SI পদলৈ যাওঁতে আপোনালোকৰ 8 পৰা 10 বছৰ সময় লাগি যাব। চ' SI হ'লে আপোনালোকে এই 3টা পদলৈ প্ৰমোশ্যন লাভ কৰি যাব পাৰিব আৰু ইয়াৰ পিছত আপোনালোকৰ প্ৰমোশ্যন হ'ল হয়, কিন্তু যিহেতু ৰিটায়াৰমেণ্টৰ সময় আপোনালোকৰ কাষ চাপি যাব গতিকে আপোনালোকৰ প্ৰমোশ্যন নহয়। কিছুমান ৰিয়েৰ কেছতে ASP পদৰ ওপৰৰ পদলৈ SI সকলৰ প্ৰমোশ্যন লাভ কৰা দেখা যাব পাৰে। চ' আজিৰ ভিডিঅ'টো আপোনালোকক সাব ইনস্পেক্টৰৰ পৰা কি পদলৈ কিমান বছৰৰ মূৰে প্ৰমোশ্যন হৈ যাব পাৰি সকলোবোৰ ডিটেইলছ সহকাৰে দিবলৈ চেষ্টা কৰা হৈছে। সাব ইনস্পেক্টৰৰ চেলাৰীৰ কথা জানিব বিচাৰিলে লিংক ডেছক্ৰিপশ্যনত আছে, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ চেক কৰিব পাৰিব। আৰু উচ্চপদস্থ পুলিচ বিষয়াসমূহৰ ভিডিঅ' অতি সোনকালে চেনেলত উপলব্ধ হ'ব। এই পদসমূহৰ ভৰ্তি, কেনেদৰে প্ৰমোশ্যন লাভ কৰিব পাৰি, কিমান চেলাৰী পায়, সকলোবোৰ ডিটেইলছ সহকাৰে ভিডিঅ'সমূহ সময়ে চেনেলত উপলব্ধ হ'ব। গতিকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব, কাৰণ আপোনালোকৰ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্টে সাহস দিয়ে ভিডিঅ' এটি বনাবৰ কাৰণে। ধন্যবাদ। জয় হিন্দ।